নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল সাইলেন্ট মাইন্ড 0.1লৈ। যিসকল লোকে আমাৰ ভিডিঅ'সমূহ চাইছে তেখেতসকলে নিশ্চয় গম পাইছে যে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনীখন কেইবাটাও খণ্ডত ভাগ কৰি আপলোড কৰিছোঁ। প্ৰায় 16টা খণ্ডত ভাগ কৰি অডিঅ'বুক হিচাপে আপলোড কৰা হৈছে। আৰু এই কামত আমাক সহায় কৰিছে অকণি গ্ৰন্থমালাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী শ্ৰীমন্ত শংকৰদেৱ, যিখনৰ লিখক ডক্টৰ ভাৰত বৰা। আৰু এইখিনিতে আমি লিখকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে অকণিৰ গ্ৰন্থমালালৈ আৰু সকলোৰে বাবে উপযোগীকৈ এখন সুন্দৰ গ্ৰন্থ আগবঢ়াইছে। আৰু আজি আমি আহি শেষৰ খণ্ডত পাইছোঁহি, এপিছ'ড নম্বৰ 16। গতিকে শুনো আহক আজি আমাৰ লাষ্ট এপিছ'ড নম্বৰ 16। শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ। শংকৰদেৱে বিহাৰত প্ৰায় 2.5 বছৰমান নাম ধৰ্ম প্ৰচাৰ কৰি আছে। ধৰ্মৰ প্ৰতি মহাৰাজ নৰনাৰায়ণৰ শ্ৰদ্ধা দিনক দিনে বাঢ়িবলৈ ধৰিলে। এদিন শাস্ত্ৰালাপত গীতাশাস্ত্ৰৰ ভগৱান শ্ৰীকৃষ্ণৰ বিশ্বৰূপ দৰ্শনৰ কথা ওলাল। ৰজাৰ অনুৰোধত গুৰুজনাই ভগৱানৰ এই দুৰ্লভ ৰূপটোৰ কথা বৰ্ণনা কৰিলে। বৰ্ণনাৰ অন্তত ৰজাই শংকৰদেৱৰ মুখলৈ চাই ক'লে, গুৰুদেৱ, আপুনি আপোনাৰ আসনতে থিয় হওকচোন। গুৰুজনাই থিয় হোৱা মাত্ৰকে ৰজাই ভগৱানৰ বিশ্বৰূপ শংকৰদেৱৰ সৰ্বাংগ সুন্দৰ শৰীৰতে দেখিবলৈ পালে। এনেহেন অপূৰ্ব ৰূপ দেখি ৰজা পৰম বিস্ময়ভূত হ'ল। নৰনাৰায়ণ ৰজাই অতি বিনম্ৰভাৱে শংকৰদেৱক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, বাপ, আপোনাৰ এই বৰ্ণিত ৰূপ আপোনাৰ গাতে আমি সাক্ষাতে দেখা পালোঁ। নিশ্চয় জানিলোঁ আপুনিয়ে সেই স্বয়ং নাৰায়ণ। আমি এতিয়া আপোনাৰ চৰণত সুদৃঢ় চিত্তে শৰণ পকিছোঁ। ইয়াকে জানি আমাৰ মনোবাঞ্ছা পূৰণ কৰক। ৰজাৰ কাতৰ অনুৰোধ শুনি শংকৰদেৱে উত্তৰ দিলে, মহাৰাজ, এই বিষয়ে আমাক ক্ষমা কৰক। ৰাজনীতি এৰি আপুনি আমাৰ এই নিৰ্মল ধৰ্ম কেনেকৈ গ্ৰহণ কৰিব? ই আমাৰ কল্পনাৰ অতীত। ৰাজনীতি আৰু ধৰ্মনীতি একেলগে নচলিব। বিশেষকৈ আপুনি ৰাজনীতি এৰিলে ৰাজ্যত অনীতি অনাচাৰ প্ৰৱৰ্তিব, ৰাজ্য ভ্ৰষ্ট হ'ব, প্ৰজাৰ বিঘাত মিলিব। আপোনাক শৰণ দিলে সেই অমোচ পাপ আমাতে সিজিব। গতিকে আমাক অনুগ্ৰহ কৰি ক্ষমা কৰক। গুৰুজনাই অনেক বুজালে যদিও ৰজাই কিন্তু কোনো বুজনীয়া নামানে। উপায়ন্ত হৈ শংকৰদেৱে বিষমভাৱে ৰজাক ক'লে, মহাৰাজ, ঈশ্বৰৰ ইচ্ছা নহ'লে গছৰ পাত এটা নলৰে। আমি নিমিত্ত হয় মাত্ৰ। সকলো কাম তেওঁৰ ইচ্ছাতে হয়। আপোনাৰ শৰণ ল'বলৈ যদিহে একান্ত ইচ্ছা আছে তেন্তে পৰহিলৈ আপোনাক ঈশ্বৰৰ ওচৰত শৰণ দিয়া হ'ব। কাইলৈ আপুনি ব্ৰতে উপবাসে থাকিব। এই বুলি কৈ ৰজাৰ পৰা বিদায় লৈ গুৰুজনা বিষম মনেৰে নিজৰ স্থানলৈ আহিল। ইপিনে মহাৰাজ নৰনাৰায়ণৰ মনত আপাৰ আনন্দ, ৰজা শৰণীয় হ'ব। ইয়াকে শুনি চিলাৰায় আৰু ভুৱনেশ্বৰীয়েও আনন্দ প্ৰকাশ কৰিলে। ৰজাৰ ৰাজধানীত উখল মাখল লাগিল। ৰজাই এখন নতুন ঠাই পৰিষ্কাৰ কৰাই এটি সুন্দৰ ঘৰ নিৰ্মাণ কৰালে। তাত ধূপ দীপ জ্বলাই সুগন্ধি কৰি ৰাখিলে। এতিয়া শংকৰদেৱ 2 নাও 2 ভৰি। তেওঁ নীতিৰ বাহিৰত গৈ ৰজাক শৰণ দিলে অমুক পাপ সিজে, নিদিলেও নহয়। গতিকে সত্যক ৰক্ষা কৰি মৰণক আঁকোৱালি লোৱাটোৱে শ্ৰেয়। ইয়াকে ভাবি গুৰুজনাই নৰনাথ সম্বৰণ কৰাটোকে ঠিক কৰিলে। ভগৱন্তয়ো যেন তেওঁৰ মনোবাঞ্ছা পূৰণ কৰিলে। এনেদৰে শংকৰদেৱৰ গাত ফোঁহা এতিয়া দেখা দিলে আৰু তাৰ ফলত গুৰুজনাৰ বিষ জ্বৰ উঠিল। অন্ন জল ভোজন কৰিবলৈ এৰিলে। মাথোন অহৰহ ৰামকৃষ্ণ নাম স্মৰণ কৰি থাকিল। সিফালে ৰজাই শৰণ ল'বলৈ বুলি কৌতূহলী হৈ থাকিল। যথাসময়ত তেওঁ শংকৰদেৱক নিবলৈ দূত পঠালে। দূতৰ মুখে গুৰুজনাই ৰজালৈ খবৰ দিয়ালে যে তেওঁৰ গাত ফোঁহা হৈ বৰ বিষ হৈছে। তেওঁ সদ্যহতে যাব নোৱাৰিব। দূতে নিশ্চয় দেখি যে অসুখৰ কথা ৰজাক জনালেগৈ। দূতৰ মুখে এই বাতৰি পাই ৰজা বৰ বিষম হ'ল। গুৰুজনাৰ আশুৰাগ্য কামনা কৰি তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালে। ফোঁহা ওলোৱাৰ তৃতীয় দিনা শংকৰদেৱ বৰ অস্থিৰ হৈ পৰিল। পিতেকৰ এনে অৱস্থা দেখি ৰামানন্দ ধাতু উৰিল। ভকতসকলো বৰ ব্যাকুল হৈ পৰিল। গুৰুজনাই ৰামানন্দক ক'লে, বাপু ৰামানন্দ, আমাৰ কিজানি প্ৰাণ পৰিব। শংকৰদেৱে ৰামানন্দৰ হতুৱাই সকলো ভকতক মতাই আনালে। তেওঁলোকে আহি পোৱাত গুৰুজনাই সকলোকে প্ৰবোধ বচনেৰে সান্তনা দিলে আৰু ক'লে, মই যাব লাগে যদি একেবাৰেই যাম। যিহেতু গুৰুজনাক নিবৰ বাবে ৰজাৰ দূত আহি ইতিমধ্যে পুনৰ উপস্থিত হৈছেহি। গুৰুজনাই কমলকুণ্ডৰ পৰা পানী লৈ গা তিয়াই মুখ ধুই নতুন বস্ত্ৰ পৰিধান কৰিলে। তাৰ পাছত কীৰ্তন ঘৰৰ কাষত থকা টেপৰ টেঙা গছজোপাৰ তলত এখন শয্যা পতাই গুৰুজনাই পদ্মাসন কৰি পূব মুৱাকৈ বহিল। সংগী ভকতসকলে মনতে ভাবিলে গুৰুজনাই ৰজা ঘৰলৈ যাবলৈ বুলিহে এনেকৈ প্ৰস্তুত হৈছে। কিন্তু এতিয়া তেনে কৰা দেখি সকলোৱে বেৰি ধৰিলে। শংকৰদেৱৰ এনে বিপত্তি দেখি ৰজাৰ দূতেও আচৰিত মানিলে। শংকৰদেৱে এই গীতটি গাই, পাৱে পৰিহৰি কৰোহু কাতৰি প্ৰাণৰ ৰাখবি মূৰ, বিষয় বিষধৰ বিষে জৰ জৰ জীৱ নৰথে থুৰ। শংকৰদেৱে এই গীতটি গাই
বিলাপ কৰি পৰমেশ্বৰক স্তুতি কৰিবলৈ ধৰিলে। তাকে দেখি ৰামৰাই প্ৰমুখ্য ভকতসকলৰ মাজত কান্দোনৰ ৰোল উঠিল। গীতৰ অন্তত গুৰুজনাই ভকতসকলক প্ৰবুদ্ধি ক'লে, আপোনালোক হুলস্থুল নকৰিব। অসাৰ সংসাৰ সকলো মায়াৰ ৰচনা মাত্ৰ। বহাৰ পোক আমাৰ স্বৰূপ বুলি জানিব, তেওঁকেই গুৰু বুলি মানিব। ভকতত ভকতি আৰু প্ৰীতি ৰাখিব। ইয়াকে শুনি বৰপুত্ৰই পিতৃচৰণত প্ৰণামী ক'লে, পিতৃদেৱ, আমাৰ জীৱন একেবাৰে বিফলে গ'ল। সকলোৱেচোন আপোনাৰ পৰা বহু কিবা কিবি পাই জীৱন সাৰ্থক কৰিলে, কিন্তু আমাক একো নিদিলে। পুত্ৰৰ কথা শুনি গুৰুজনে লাহেকৈ মাত লগালে, বাপু, তুমি ব্যাকুল নহবা, এই সকলোবোৰ তোমাৰেই, আৰুনো এতিয়া তোমাক কি লাগে? পিতৃৰ কথা শুনি সৰুতক নয়নে ৰামানন্দই ক'লে, পিতৃদেৱ, মই এইবোৰ ইহকালৰ বস্তু বিচৰা নাই, পৰকালৰ বিত্তহে বিচাৰিছোঁ। আমাৰ প্ৰতি প্ৰসন্ন হৈ গুৰুজনে কৃপা কৰক। পুত্ৰ ৰামানন্দৰ মুখত এই কথা শুনি শংকৰদেৱে প্ৰেমানন্দত বিফল হৈ পুত্ৰক ক'লে, আজিহে আমাৰ পিতা পুত্ৰৰ প্ৰকৃত সম্বন্ধ ঘটিল। তুমি যি বিচাৰিছা মাধৱৰ পৰা সকলো লাভ কৰিব পাৰিবা। তুমি নিজ চকুৰে দেখিছা আমাৰ ভক্তি, বল, বীৰ্য, পৰাক্ৰম আদি সমস্ত ভাণ্ডাৰ বহাৰ পোক উবুৰিয়াই দি থৈ আহিছোঁ। নিশ্চয় জানিবা আমি দুয়ো অভিন্ন। মাধৱক গুৰু মানি তেওঁৰ পৰা ধৰ্ম বস্তু গ্ৰহণ কৰিবা। আমাৰ পাছত তেওঁৱেই এখন ভাগৱতী নাম ধৰ্মৰ গুৰি ধৰিব। তেওঁৱেই ধৰ্মচাৰ্য হ'ব। তেওঁৰ কৃপাত অনেক লোক উদ্ধাৰ পাব। এইৰূপে পুত্ৰ ৰামানন্দ ঠাকুৰক প্ৰবোধ দিয়াৰ পাছত শংকৰদেৱে কৃষ্ণৰ পাদ পদ্ম হৃদয়ত ধৰি মুখে ৰাম নাম উচ্চাৰণ কৰি বিয়লি বেলা বৈকুণ্ঠলৈ প্ৰয়াণ কৰিলে। 1490 শক ভাদ মাহৰ 7 তাৰিখ শুক্লা দ্বিতীয়া তিথি বৃহস্পতিবাৰত 1919 বছৰ বয়সত গুৰুজনে নৰনাথ সামৰি বৈকুণ্ঠলৈ গতি কৰিলে। ইপিনে মহাৰাজ নৰনাৰায়ণে দূতৰ মুখে গুৰুজনাৰ বৈকুণ্ঠ প্ৰয়াণৰ কথা শুনি বেজাৰ কৰি ক'লে, হৰি হৰি, বিধিয়ে আমাক কি বিপাঙতনো পেলালে, আমাৰ মনোৰোধ সফল নকৰিলে। আমি অতিশয় অনাচাৰী অজ্ঞানী দেখি গুৰুজনে আমাক শৰণ নিদি অকালতে এৰি থৈ গ'ল। তেওঁ হয়তো পৃথিৱীত আৰু বহুদিন থাকিলেহেঁতেন। মনৰ দুখ বেজাৰ অতৰাই ৰজাই ৰাজভঁৰালৰ পৰা ভালেমান ঘিউ, চন্দন কাঠ, সুগন্ধি দ্ৰব্য আদি শংকৰদেৱৰ শদাহনৰ বাবে পঠিয়াই দিলে। ৰজাই নিজে ভায়েক চিলাৰায় আৰু বোৱাৰী ভুৱনেশ্বৰীক লৈ পদবজে কাকতকোটাৰ পাৰৰ গুৰুজনাৰ স্থান পালেহি। তাত তিনিওজনে শংকৰদেৱৰ পাৱত পৰি ক্ৰন্দন কৰিবলৈ ধৰিলে। পাছত তেওঁলোকে তাৰ পৰা আহি আইধাইৰে সৈতে সেই ৰাতি লঘোণে থাকিলে। গুৰুজনাৰ সেৱকসকলে কাকতকোটা নৈৰ দাঁতিত চিতা সাজি তেওঁৰ নশ্বৰ দেহা সংস্কাৰ কৰিলে। পুত্ৰ ৰামানন্দই বিধিমতে মুখাগ্নি কৰিলে। আম কাঠ, চন্দনৰ কাঠ আৰু ঘিতাদি সংযোগত আকাশলংঘী জুই জ্বলি উঠিল। নিমিষতে শংকৰদেৱৰ নশ্বৰ দেহা পঞ্চভূতত বিলীন হৈ পৰিল। শেষত সকলোৱে ভয়ধ্বনি কৰি বিষাদ মনেৰে কাকতকোটা সত্ৰলৈ উলটিল। চৰিত পুথিৰ মতে শংকৰদেৱৰ সৎকাৰৰ সময়ত দেৱতাসকলে পুষ্পবৃষ্টি কৰিছিল। সেইকাৰণে কাকতকোটাৰ নাম তেতিয়াৰে পৰা পুষ্পকান্তি হয়। মহাৰাজ নৰনাৰায়ণে কোচবিহাৰতে যথা নিয়মে গুৰুজনাৰ শ্ৰাদ্ধ বিধি পতাৰ ব্যৱস্থা কৰিব খুজিছিল, কিন্তু ৰামানন্দ সন্মত নহল। কাৰণ তেওঁৰ মতে কালিন্দী আই আৰু আন আত্মীয় কুটুম পাটবাউসীতহে আছে। গুৰুজনাৰ বৈকুণ্ঠ প্ৰয়াণৰ খবৰ তেওঁলোকে কোনেও পোৱা নাই। ৰজাই তেতিয়া প্ৰয়োজনীয় সকলোবোৰ বয় বস্তু দি ৰামানন্দক নাৱেৰে পাটবাউসীলৈ পঠিয়াই দিলে। 9 দিনৰ মূৰত তেওঁ গণকোচিত উপস্থিত হলহি। মাধৱদেৱো সেই সময়ত আগবাঢ়ি আহি বাটত থিয় হৈ আছিল। হঠাৎ দূৰৰ পৰা তেওঁ ৰামানন্দৰ মূৰত পথালি গামোচা দেখি বজাপাত পৰা লোকৰ দৰে থৰ হৈ পৰিল। পাছত তেওঁ সমূলে বুৰিলো বুলি খেদ কৰি এই গীতটো গাবলৈ ধৰিলে। ৰামানন্দই মাধৱদেৱৰ সৈতে পাটবাউসীলৈ গ'ল। ইপিনে ঠাকুৰ আটাও আহিল। স্বামীৰ বিয়োগৰ বাতৰি পাই কালিন্দী আই মূৰ্ছা গ'ল। পাছত চেতন পাই হুৰহুৰাই কান্দিবলৈ ধৰিলে। শেষত মাধৱদেৱে অনেক বৰাই বুজাই তেওঁক স্থিৰ কৰিলে। নিৰ্দিষ্ট দিনত সকলোৱে লগ লাগি গুৰুজনাৰ শ্ৰদ্ধাদি কাৰ্য সমাপন কৰিলে। অসমৰ ধৰ্ম, কলা, সাহিত্য, সংস্কৃতিৰ জগতখনত চিৰাপৰ্য গুৰুৰূপে শ্ৰীমন্ত শংকৰদেৱ অমৰ হৈ থাকিল। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি আপুনি আগৰ এপিছ'ডকেইটা চোৱা নাই তেনেহ'লে আমাৰ চেনেলত গৈ চাই ল'ব বা ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাত গৈও চাব পাৰিব। ধন্যবাদ।